হেল্ল' এভৰিৱান, ছাত্ৰ ছাত্ৰীসকল। যোৱা খণ্ডত মই কল্পজ্যোতি বৰাই তোমালোকক পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ পাঠটোৰ ওপৰত কিছু তথ্য দাঙি ধৰিছিলোঁ। আহাচোন এতিয়া আমি ইয়াৰ তৃতীয় খণ্ডটিলৈ আগবাঢ়ো। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই ছবিখন ভালকৈ মন কৰা। ইয়াত তোমালোকে কাঁচৰ গ্লাছত থকা পানীত এডাল পেঞ্চিল আংশিকভাৱে ডুবি থকা দেখিছা, নহয় জানো? তোমালোকে যদি ভালদৰে লক্ষ্য কৰা তেন্তে দেখিবা যে বায়ু আৰু পানী সন্ধিতলত, অৰ্থাৎ আমাক এই অংশটোৰ কথা কৈছে, এই পেঞ্চিলডাল বেঁকা হোৱা যেন লাগে। এই পৰিঘটনাটোৰ মূল কাৰণ হ'ল পোহৰৰ প্ৰতিসৰণ। আজি আমি এই পোহৰৰ প্ৰতিসৰণৰ বিষয়ে আলোচনা কৰিম। আহাচোন এতিয়া পোহৰৰ প্ৰতিসৰণ মানেনো কি আমি তাক বুজি লওঁ। পোহৰৰ প্ৰতিসৰণ, ৰিফ্লেকশ্যন অফ লাইট। যেতিয়া পোহৰ ৰশ্মি এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটা স্বচ্ছ মাধ্যমলৈ গতি কৰে তেতিয়া পোহৰৰ গতিৰ দিশ সলনি হয়। ইয়াকেই পোহৰৰ প্ৰতিসৰণ বোলে। এতিয়া ইয়াত যদি মই চাওঁ, দুটা মাধ্যম আমাক পোহৰৰ প্ৰতিসৰণৰ কাৰণে প্ৰয়োজন। ইয়াত আমি লৈছোঁ এটা লঘু মাধ্যম আৰু লৈছোঁ আমি এটা ঘন মাধ্যম। ইয়াত তোমালোকে দেখিছা এডাল লম্ব আছে। এতিয়া দেখিছোঁ যে এডাল পোহৰ ৰশ্মি, যাক আমি আপত্য ৰশ্মি বুলি ইয়াত দেখাইছোঁ, সেই ৰশ্মিডাল লঘু মাধ্যমৰ পৰা ঘন মাধ্যমত যেতিয়া প্ৰৱেশ কৰিব, পোহৰ ৰশ্মিডাল অভিলম্বৰ অৰ্থাৎ লম্বৰ কাষ চাপিব। ইয়াত দেখিছোঁ নহয় আমি, এই আপত্য ৰশ্মিডাল যাব লাগিছিলে এই দিশেৰে, কিন্তু কি হৈছে, যেতিয়া ঘন মাধ্যম প্ৰৱেশ কৰিছে তেতিয়া ৰশ্মিডাল অভিলম্বৰ কাষ চপাহে আমি দেখা পাইছোঁ। এতিয়া আমি আৰু এটা যদি পৰিঘটনা চাওঁ, যেতিয়া পোহৰ ৰশ্মি ঘন মাধ্যমৰ পৰা লঘু মাধ্যমলৈ গতি কৰে তেতিয়া পোহৰ ৰশ্মিডাল লঘু মাধ্যমত প্ৰৱেশ কৰাৰ লগে লগে ই লম্বৰ পৰা আঁতৰি যায়। পোহৰ ৰশ্মিডাল আহিব লাগিছিলে এই দিশেৰে, কিন্তু এইটো ইয়াত পৰিলক্ষিত হোৱা নাই। ইয়াত আমি দেখিছোঁ পোহৰ ৰশ্মিডাল লম্বৰ পৰা আঁতৰি গৈছে। এতিয়া আমি আয়তকাৰ কাঁচৰ টুকুৰাৰ মাজেৰে প্ৰতিসৰণ পৰিঘটনাটো লক্ষ্য কৰিম। ইয়াত তোমালোকে দেখিছা এটুকুৰা কাঁচৰ টুকুৰা, এইটুকুৰা এটা কাঁচৰ টুকুৰা হয়। তো ইয়াৰ মাজেৰে আমি প্ৰতিসৰণটো আমি লক্ষ্য কৰিম। তোমালোকে দেখিছে দুটা মাধ্যম, এটা হৈছে আমাৰ বায়ু মাধ্যম, আনটো হৈছে আমাৰ কাঁচৰ মাধ্যম। যেতিয়া পোহৰ ৰশ্মি লঘু মাধ্যম অৰ্থাৎ বায়ু মাধ্যমৰ পৰা কাঁচ মাধ্যমত প্ৰৱেশ কৰে তেতিয়া পোহৰ ৰশ্মিডাল লম্বৰ কাষ চাপে। আকৌ ই যদি অৰ্থাৎ পোহৰ ৰশ্মিডাল ঘন মাধ্যম অৰ্থাৎ কাঁচৰ মাধ্যমৰ পৰা বায়ু মাধ্যমলৈ ওলাই যায় তেতিয়াহ'লে পোহৰ ৰশ্মিডাল লম্বৰ পৰা আঁতৰি যায়। ইয়াত তোমালোকে মন কৰিছা, যেতিয়া বায়ু মাধ্যমৰ পৰা কাঁচৰ মাধ্যমত প্ৰৱেশ কৰিছে ইয়াত উৎপন্ন কৰা আপতন কোণ সমান প্ৰতিসৰণ কোণ হৈছে। ঠিক তেনেকৈ পোহৰ ৰশ্মিডাল যেতিয়া কাঁচৰ মাধ্যমৰ পৰা বায়ু মাধ্যমত ওলাই গৈছে তেতিয়া ইয়াত উৎপন্ন কৰা আপতন কোণ অৰ্থাৎ I2 সমান R2 হৈছে। R2 ইয়াত প্ৰতিসৰণ কোণ বুজাইছে। এতিয়া আহোঁ আমি প্ৰতিসৰণৰ কিছুমান নিয়মলৈ। প্ৰথম নিয়মটো হৈছে আপতিত ৰশ্মি, প্ৰতিহত ৰশ্মি আৰু স্বচ্ছ মাধ্যম দুটাৰ সন্ধিতলত আপতন বিন্দু টনা লম্ব একেখন সমতলত থাকে। ২ নম্বৰ পইণ্টটো হৈছে প্ৰদত্ত মাধ্যম যুগল আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ চাইন আৰু প্ৰতিসৰণ কোণৰ চাইনৰ অনুপাত এটা ধ্ৰুৱক হয়। যদি আপতন কোণ I আৰু প্ৰতিসৰণ কোণ R হয় তেন্তে আমি পাওঁ sin I ডিভাইডেড বাই sin R ইকুৱেল টু ধ্ৰুৱক। এই ধ্ৰুৱক মানটোকেই প্ৰথম মাধ্যমৰ সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিসৰণাংক বোলে। এতিয়া আহোঁ আমি পোহৰৰ প্ৰতিসৰণাংকলৈ। প্ৰদত্ত মাধ্যম দুটাত পোহৰৰ গতি অনুপাতক প্ৰতিসৰণাংক বোলে। প্ৰদত্ত মাধ্যম অৰ্থাৎ লঘুতৰ মাধ্যম আৰু ঘনতৰ মাধ্যম কথা ইয়াত কোৱা হৈছে। এতিয়া পোহৰৰ প্ৰতিসৰণাংকক এনেৰে সূচায়। n সমান প্ৰথম মাধ্যমত পোহৰৰ দুটি
ডিভাইডেড বাই দ্বিতীয় মাধ্যমত পোহৰৰ দুটি সমান V1 বাই V2। এতিয়া আমি ইয়াত দেখাব পাৰো যে প্ৰথম মাধ্যমত যিটো মাধ্যম 1 দেখাইছো, দ্বিতীয় মাধ্যমত মাধ্যম 2 দেখুৱাইছো। ইয়াত মাধ্যম 1ত যেতিয়া পোহৰ ৰশ্মি আহি মাধ্যম 2ত প্ৰৱেশ কৰিছে, তেতিয়া ইয়াত দেখিছো যে পোহৰ ৰশ্মিডাল লম্বৰ কাষ চাপিছে। আকৌ মাধ্যম 2ৰ পৰা যেতিয়া মাধ্যম 1ত ওলাই গৈছে, তেতিয়া কি হৈছে, পোহৰ ৰশ্মিডাল অভিলম্বৰ পৰা আঁতৰি যোৱা আমি দেখা পাইছো। অৰ্থাৎ ইয়াত n21 সমান V1 বাই V2। ইয়াত n21 উল্লেখ কৰিছে যে 1 নং মাধ্যমৰ সাপেক্ষে 2 নং মাধ্যমৰ প্ৰতিসৰণাংক কথা উল্লেখ কৰিছে। ঠিক এনেদৰে আমি লিখিব পাৰো n12 সমান V2 বাই V1, অৰ্থাৎ 2 নং মাধ্যমৰ সাপেক্ষে 1 নং মাধ্যমৰ প্ৰতিসৰণাংক ইয়াত সূচাইছে। এতিয়া আহো আমি পৰম প্ৰতিসৰণাংক, এবছলিউট ৰিফ্ৰেক্টিভ ইনডেক্স মানে কি আমি তাক বুজি লওঁ আহা। তো বায়ু নতুবা শূন্যত পোহৰৰ দুটি আৰু মাধ্যমত পোহৰৰ দুটি অনুপাতক পৰম প্ৰতিসৰণাংক বোলে। পৰম প্ৰতিসৰণাংকক আকৌ আমি কেৱল প্ৰতিসৰণাংক বুলিও ক'ব পাৰো। এতিয়া পৰম প্ৰতিসৰণাংকক NM এ সূচোৱা হয়। NM সমান বায়ুত পোহৰৰ দুটি ডিভাইডেড বাই মাধ্যমত পোহৰৰ দুটি সমান C বাই V। বায়ুত পোহৰৰ দুটিক C ৰে সূচাইছে আৰু মাধ্যমত পোহৰৰ দুটিক V ৰে সূচাইছে। এতিয়া ইয়াত তোমালোকে দেখিছা পানীৰ প্ৰতিসৰণাংকক, যাক আমি বুজাইছো NW সমান 1.33। অৰ্থাৎ ইয়াত 1.33 লিখা উদ্দেশ্য হৈছে যে বায়ুত পোহৰৰ দুটি আৰু পানীত পোহৰৰ দুটি অনুপাত 1.33। ঠিক তেনেকৈ কাঁচৰ প্ৰতিসৰণাংক NG সমান 1.52, অৰ্থাৎ বায়ুত পোহৰৰ দুটি আৰু কাঁচত পোহৰৰ দুটি অনুপাত হৈছে 1.52।